ঘৰত মায়ে কয় টিভি ওচৰৰ পৰা নাচাবি চকু বেয়া হ'ব, কিন্তু কম্পিউটাৰখন ওচৰৰ পৰা টিপি থাকিলে নকয় যে কম্পিউটাৰখন ওচৰৰ পৰা টিপি নাথাকিবি চকু বেয়া হ'ব। এতিয়া কথাটো হ'ল টিভি ওচৰৰ পৰা চালে চকু বেয়া হয়, কিন্তু কম্পিউটাৰখন ওচৰৰ পৰা টিপিলে চকু বেয়া নহয়। ঐ কেলা বিহু পালিহে দেখোন, ঘিন ঘিনা পাক ঘিনা গুপ খাটি ঘে 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 ঘিন 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 ঘিন। মোৰ নাম হিৰো, কিন্তু কিন্তু পকেটতহে জিৰো। জাঙিয়া পেণ্ট এটা কিনিব পইচা নাই বিহুত। বিহু বিহু লাগিছে, কিন্তু কুলি কন্দা সময়ত শগুনহে কান্দি আছে, লগতে কাউৰীও কান্দি আছে, কাক কাক হেনো। কেলা ঢোল বজাব বহুত মন যায়, কিন্তু ঢোল এটা নাই মোৰ ৰে। বিহুৱে পালে সেই ঢোল এটা নাই। কি কৰোঁ, লগৰটোকে ফোন মাৰোচোন, কিজানি ঢোল এটা আনি দেহি। আলিবাটৰ কুমতি পথাৰৰ বেং বেং বাই নাছিলে টিকা খেটেং টেং। আলিবাটৰ কুমতি পথাৰৰ বেং বেং বাই নাছিলে টিকা খেটেং টেং। কল হাৰাম জাদা, অলপ ভাল ৰিংটন এটা লগাই থব ন, কি এনেকুৱা ৰিংটন এটা লগাই থৈছ? বাদ দে, তই যি ৰিংটন লগাই থাক। শুন ক, তোৰ ঢোল আছে নেকি? কি নাই? নাই যদি এটা কাম কৰচোন, তই সেই হাবিখনৰ ওচৰত গৰু এটা মৰি আছে, গৰু গিলা এটা, তাৰ ছালখন লৈ আনিবিচোন তই। গৰু গিলাটো মানে ঢোল এটা বনাম মানে মই, কিন্তু গৰু গিলাটো গোটেই গোন্ধাই আছে দেই, গিলা গিলা পোক ওলাই আছে। তই কিবা হাত মোজাখন লগাই কেনে ছালখন লৈ আনিবি, গৰু ছালখন, মই মানে ঢোল এটা বনাম মানে দেই। কেলা গৰু ছালখন পাই যাম কেলা।